মেন এতে সরকারের গলতি নাই আর আমার ইএম মার গলতি আছে ইয়াতে আর আমার ভিসিডিসি দর্পণ শর্মার গলতি আছে এত মেম্বার বিলাকৰ ঠিকাদার আয় কাম করে আগত জব কার্ড কাম চলি আছিল আজিকালি নচলে আজিকালি কি হয় ইয়াতে ঘর পয়সা তো না সোমালে এইটো ঘৰৰ গাৰ্জেনক 500 টাকা দিব আৰু নিজে এইটো মেম্বার বিলাক আমাৰ যিমান আছে না চমচা সৰু সৰু বিলাক এত কি কৰে মেম্বার বিলাক চেয়ারম্যান বিলাক এত অলপ বুঢ়া মানুহ আছে যদি তাক 500 টাকা দিকে নিজৰ পকেটত সোমায় এলপি স্কুলৰ পৰা 1 নং চামৰাং যাওয়া যিটো নেকি ৰাস্তা এই ৰাস্তা মাজত আমাৰ ভলাডং বুলি কোৱা এটা নদী আছে এই নদীত আমাৰ কাৰণে হলি মানে এটা দলং বনাই দিব লাগে যেহেতু মানে ল'ৰা ছোৱালী স্কুলত যোৱা আপ ডাউনটো ভাল হয় কেতিয়াবা বৰষুণ পৰিলে পানী যদি বাঢ়ি আহে তেতিয়া স্কুলতে যাব নোৱাৰে ভাৰত ভূটান সীমান্ত যে 1 নম্বৰ চামৰাং গাঁও সেই চামৰাং গাঁৱত মই উপস্থিত আছোঁ বৰ্তমান আপোনালোকক সেই চামৰাং গাঁওখনৰ যিটো মানে শোচনীয় পৰিৱেশ মই কেমেৰা পাৰ্চন তেখেতক মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ জুম কৰি যাতে তেওঁ দেখুৱাই হয় এয়া হৈছে 1 নম্বৰ চামৰাং গাঁও আৰু 1 নম্বৰ চামৰাং গাঁওখন যিটো ডং আছে ইয়াত যিটো ডং আছে ভোলা ডং বুলি পেলাই এই ভোলা ডঙে তেওঁলোকক জ্বালা কলা খুৱাই আহিছে বহুত দিনৰ পৰা হয় ৰাস্তা ঘাট এনেকুৱা যেনেকুৱা হ'ব লাগিছিলে যে ৰাস্তা ঘাট এনেকুৱা নহয় তেওঁলোকে যেতিয়া এজাক বৰষুণতে মানে গাঁৱৰ পৰা ওলাব নোৱাৰা এই পৰিৱেশটো তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় এতিয়া ভলাডুঙৰ যিটো পৰিৱেশ সেই ভলাডুঙৰ পৰিৱেশটোৰ যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো মই দেখাবৰ কাৰণে কেমেৰা পাৰ্চন তেখেতক মই অনুৰোধ কৰিছোঁ হয় এয়া হৈছে মানে ভোলাডং আৰু এই ভোলাডংটো পাৰ হ'লে আপোনালোকে দেখিব যে সেইখনত গাঁও এখন আছে মানে ননাইখাজ বুলি পেলাই ননাইখাজ আৰু যিটো 1 নম্বৰ চামৰামৰ গাঁৱৰ যিটো সংযোগী পথ সেই সংযোগী পথৰ মাজত যিটো ভোলাডং সেই ভোলাডংটোৱে তেওঁলোকৰ যিটো দৈনন্দিন যিটো যাতায়াতৰ ব্যৱস্থা সেই যাতায়াতৰ ব্যৱস্থা মানে ব্যাহত কৰি তোলে বহুদিন ধৰি তেওঁলোকে মানে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তথাপিও কোনো এজন জনপ্ৰতিনিধি এইখিনি জায়গা এতিয়ালৈকে তেওঁলোকৰ চকুত পৰা নাই যে সময়ত তেওঁলোকে ভোটৰ লালচাত এইখিনি জায়গাত তেওঁলোকে আহে কিন্তু তেওঁলোকৰ যেটো নেকি মানে ৰাইজৰ কাম কৰিব লাগে এই পৰি থকা যেটো মানে শোচনীয় যেটো পথ আৰু শোচনীয় যেটো ডং বান সেই ইয়াৰ বিষয়ে তেওঁলোকে কোনো পদ্ধতি তেওঁলোকে ব্যৱস্থা লোৱাটো দেখা নাই হয় আমি ইয়াৰ সবিশেষ আমি জানিবলৈ বিচাৰিম ৰাইজ আছে ইয়াত তেওঁলোকৰ যেটো সমস্যা তেওঁলোকৰ সমস্যাসমূহ আমি জানিবলৈ বিচাৰিম কি ক'বা তুমি যেহেতু ৰাইজৰ প্ৰতিনিধি আপোনালোকৰ মাজত আছে ঠিক তেনেকৈ মানে এই যেটো ডং সেই ডঙৰ যেটো অৱস্থা আৰু আপোনালোকৰ 1 নং যেটো চামৰাম সেই চামৰামৰ পৰা যাতায়াতৰ কাৰণে বহুতো সমস্যা সন্মুখীন হ'ব নমস্কাৰ প্ৰথমত মই এইটো বামজুলি ভিসিডিসি পঢ়া হয় আৰু এইটো আমাৰ মেন এতে সরকারের গলতি নাই আৰু আমাৰ ইএম মাৰ গলতি আছে ইয়াতে আৰু আমাৰ ভিসিডিসি দর্পণ শর্মার গলতি আছে এতক মেম্বার বিলাকৰ ঠিকাদার আয় কাম করে আগত জব কার্ড কাম চলি আছিল আজিকালি নচলে আজিকালি কি হয় ইয়াতে ঘর পয়সা তো না সোমালে এইটো ঘৰৰ গাৰ্জেনক 500 টাকা দিব আৰু নিজে এইটো মেম্বার বিলাক আমাৰ যিমান আছে না চমচা সৰু সৰু বিলাক এত কি কৰে মেম্বার বিলাক চেয়ারম্যান বিলাক এত অলপ বুঢ়া মানুহ আছে যদি তাক 500 টাকা দিকে নিজৰ পকেটত সোমায় আমাৰ আৰু গাঁৱৰ পাব্লিক কি কৰে এনেকৈ কৰি আছে আৰু গাঁৱৰ পাব্লিক মৰি আছে ইয়াতে আৰু ইয়াতে মেম্বার বিলাক চেয়ারম্যান বিলাক কাম নকৰে এটা নিজৰ ঘৰ বনাই আছে পাব্লিকৰ পইচাৰ কাৰণে আৰু ইয়াতে জব কাৰ্ড নচলে আমাক সিএমক এইটোই কম ভাল মানুহ চাই কিনে আপুনি বিলাক ইয়াতে লগাও আৰু আমাৰ দৰ্পণ শৰ্মাক মই এইটোই কম আপুনি কামটো কৰা নাই ইয়াতে সঁচা কথা এইটো আজিলৈ বিজেপি একো কৰা নাই ওপৰত পৰা আহে ইয়াতে কাম চলা নাই এইটোই মই কম আৰু আমাৰ পাব্লিক বিলাক মৰি আছে ইয়াতে নদী বাঢ়িলে ষ্টুডেন্ট বিলাক 9-10 স্কুল দূৰ আছে যাব পাৰা নাই এইটোই আমাৰ ইয়াতে আমার বাদে তো স্কুল নাই ঘর রাস্তা নাই ভাল নাই ঘর আইছে সরকারি ঘর আইছে ভালকৈ বনাই না দিয়া ঠিকাদার বিলাক এনেকা ইয়াতে একো কামটো ভাল নকৰে এতে চমচা আছে না যিমান গাঁৱৰ মানুহ বিলাক একো কাম নকৰে আৰু যোনটো পদত আছে এইটো পদত ভাল কাম কৰিব লাগে এই কাৰণে এইটো বিজেপি জিতিব বিজেপি সিএম ভাল আছে আৰু ইয়াক জিতাব লাগে মানে এইটো চেয়ারম্যান বিলাক ভাল নাই ইয়াতে এইটো নিজৰ পকেট ঘৰ বনাই এচিত ঘুমাই নিজৰ ঘৰত অফিস নিচিনা বহে চাব নাহে কেতিয়া নাহে এইটো ভোটৰ আগত বিলাক না ইয়াতে নেতা বিলাক আমাক ভোট দি এই দি কয় নকৰে
পিছত ভোট জিতিলে কোনো নেতা নাই, প্ৰমোদ বৰা অহা নাই, বিশ্বজিৎ দৈমাৰী অহা নাই, আৰু হেমন্ততো নাহে, ইয়াতে নাহে, কেতিয়া নাহে। আৰু বিশ্বজিৎ দৈমাৰী আহিব লাগে, প্ৰমোদ বৰা আহিব লাগে, ইয়াতে অডিট লাগে না নালাগে? অডিট নাহে ইয়াতে, একোদিন অডিট অহা নাই। ইয়াতে জব কাৰ্ড আগত কাম চলি আছিল, কিমান BPR কাৰণে কিমান কাম চলি আছিল, ডং বনাই আছিল। এতিয়া একো ডং চং নবনাই। আমি জানিছো এই সময়ত যেহেতু এজন যুৱক এই মানে গাঁওখনৰ যেহেতু তেওঁৰ সমস্যাত সন্মুখীন হ'বলগীয়া হৈছে, এয়ে নহয় সমস্যা ইয়াত সদায় দিন বা প্ৰতিদিনে মানে হাতী মানুহৰ যিটো সংঘাত, সেই হাতী মানুহৰ সংঘাতটো ইয়াতে চলি যায়। তেনে ক্ষেত্ৰত হাতী মানুহৰ সংঘাতৰ মাজতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি থকা আমি পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত আমি জানিবলৈ বিচাৰিম, আৰু তেওঁলোকৰ মানে ননাইখাছৰ এজন অভিজ্ঞ ব্যক্তি আছে, তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম। আপুনি কি ক'ব এই মুহূৰ্তত, যিহেতু ননাইখাছ আৰু চামৰাং যিটো মাজতে নদীখন আছে, অকণমান পানী আহিলে অহা যোৱাটো বন্ধ হয়, তেওঁলোকৰ যিটো 1 নম্বৰ যিটো চামৰাং গাঁওখন যিহেতু জংঘলৰ মাজত বুলি ক'ব লাগিব, আৰু পানীৰ সিপাৰি আছে, অহা যোৱাত এইটো মানে আমাৰ ননাইখাছ LP স্কুলৰ পৰা 1 নং চামৰাং যাৱা যিটো নেকি ৰাস্তা, এই ৰাস্তাৰ মাজত আমাৰ ভোলাডং বুলি কোৱা এটা নদী আছে। এই নদীত আমাৰ কাৰণে হ'লে মানে এটা দলং বনাই দিব লাগে, যেহেতু মানে ল'ৰা ছোৱালী স্কুলত যোৱা আপ ডাউনটো ভাল হয়। কেতিয়াবা বৰষুণ পৰিলে পানী যদি বাঢ়ি আহে, তেতিয়া স্কুলতে যাব নোৱাৰে ল'ৰা ছোৱালী, ইয়াৰ কাৰণে বহুত কষ্ট হয়। মই ভাবোঁ যে মানে ইমিডিয়েটলি যিটো নেকি দলংখন বনাই দিয়ে, তেতিয়া মানে চবৰ কাৰণে ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। হয়, যেহেতু তেওঁলোকে এটাই কথা, সকলোৰে ৰাইজৰ সকলোৰে এটাই কথা, যিহেতু তেওঁলোকৰ যি মানে যাতায়াতৰ ব্যৱস্থা, ঘৰৰ পৰা ওলাওঁতে তেওঁলোকে টাউনে চহৰে স্কুলে যোৱাৰ যি অসুবিধা সন্মুখীন হ'বলগীয়া হয়, তেনে ক্ষেত্ৰত তেওঁলোকৰ এইখন ভোলাডং যিটো চামৰাং ননাইখাছ আৰু 1 নং চামৰাং গাঁওখনৰ যিটো সংযোগী পথৰ মাজত যিটো ভোলাডং, সেই ভোলাডঙত তেওঁলোকৰ যিটো এখন দলং, সেই দলংটোৰ কাৰণে তেওঁলোকে বিচাৰিছে। হয়, আৰু মানে যিটো দৃশ্য, সেই দৃশ্যটো মই জুম কৰি পেলাই দেখাবলৈ বিচাৰিছোঁ। হয়, এই আপোনালোকে দেখিছে, আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে, যিটো নেকি 1 নম্বৰ চামৰাং গাঁওখন পাহাৰৰ মাজতে লাগি থকা বুলি ক'লেও ভুল নহ'ব। তাতে বহুখিনি মানুহে ইয়াতে বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা, সেই যাতায়াতৰ ব্যৱস্থা অতি শোচনীয়। মানে গাড়ী এখন যাব নোৱাৰে, যেনে তেনে মানুহে চাইকেলেদি অহা যোৱা কৰিব পাৰে, খোজকাঢ়ি যাব পাৰে, তথাপিও মানে এজাক বৰষুণতে এইবিলাক ৰাস্তা বুৰ যায়। তেনে ক্ষেত্ৰত তেওঁলোকৰ বহুখিনি সন্মুখীন হয়। আমিও কম এই মুহূৰ্তত নিউজ 24 বড়োলেণ্ড ফালৰ পৰা আমিও কম, চৰকাৰে যাতে এনেকুৱা পিছ পৰি থকা গাঁওসমূহ উন্নয়ন কৰাৰ ক্ষেত্ৰত যাতে পিছ নপৰে, আৰু যি প্ৰতিনিধিসকল যাতে তেওঁলোকৰ যিটো কাম, ৰাইজৰ যিটো প্ৰতিনিধি হিচাপে তেওঁলোকে যাতে কাম কৰে, সেইটো আমি অনুৰোধ কৰিছোঁ। নিউজ 24 বড়োলেণ্ডৰ পৰা মই কনক চন্দ্ৰ বড়ো, ধন্যবাদ।